হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল, মোৰো ভাল। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সুন্দৰ লাৰুৰ ৰেচিপি। আৰু এই সুন্দৰ লাৰুবিধ মই কিহৰ পৰানো বনাইছোঁ আপোনালোকে জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব লাগিব। তেনেহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ। এয়া দেখিছেনে, এইটো হৈছে চুজিৰ হালোৱা পেকেট। আৰু এই পেকেটটো আপোনাৰ অংগনবাড়ী স্কুলবিলাকত সৰু ল'ৰা ছোৱালীক খুৱাবলৈ দিয়া হয়। আৰু যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে নিশ্চয় চিনি পাইছে পেকেটটো। আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু এতিয়া ইয়াতে মই দি দিছোঁ 1 চামুচ ঘিউ। আৰু এই সুন্দৰ লাৰুবিধ বনাবৰ বাবে আপোনাক বিশেষ একো প্ৰয়োজন নাই বুলিয়ে ক'ব পাৰি, কিয়নো ইয়াতে আপোনাৰ চেনি দিয়াই থাকে। আৰু মই এতিয়া ঘিউখিনি এনেদৰে দি গলাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া দি দিম চুজিৰ পেকেটটো। আৰু এই চুজিৰ পেকেটটো এতিয়া মই 10-15 মিনিটমান ভাজিম। আৰু গেছৰ জুইটো আপোনালোকে একেবাৰে কম কৰি ৰাখিব। আৰু এইখিনি ভালদৰে লৰাই আপোনালোকে 10-15 মিনিটমান ভাজিব লাগিব। আৰু এইখিনি ভালদৰে লৰাই অলপ সময় ভজাৰ পাছতে মই ইয়াতে এতিয়া দি দিম। এইখিনি মোৰ ভাজি হৈছে আৰু ইয়াতে মই এতিয়া দি দিম আপোনাৰ গাখীৰ 1 কাপ আৰু ইলাচি 2টা দি দিছোঁ মই গাখীৰখিনিৰ লগতে মিক্স কৰি। আৰু মই এতিয়া দি দিছোঁ আপোনাৰ গাখীৰ 1 কাপ আৰু ইলাচি 2টা ইয়াতে মই খুন্দি দিছোঁ। আৰু এতিয়া মোৰ চুজিখিনি ভাজি হৈয়ে গ'ল আৰু ইয়াতে মই এতিয়া দি দিম এই গাখীৰখিনি। আৰু এতিয়া ভালদৰে গোটেই চুজিখিনিৰ লগতে ভালদৰে ভাজি ল'ব লাগিব অলপ সময় এনেদৰে। এয়া মোৰ ভাজি হৈয়ে গ'ল আৰু এতিয়া মই গৰমে এইখিনি লাৰু বনাম। দেখিছেনে এয়া কিমান সুন্দৰকৈ লাৰুটো হৈছে। আৰু গৰমে লাৰুটো বনালে আচলতে দেখিবলৈ ভাল হয় আৰু খাবলৈ বহুতেই টেষ্টি হয়। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ পেজটো ফ'ল' কৰি দিব যদি আপোনালোকে ফেচবুকত চাই আছে। আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।